সেই গাইজটো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। স্বৰ্গদেউ ৰুদ্ৰসিংহ নিৰ্মাণ কৰা কাৰেংঘৰ। হেল্ল' ফ্ৰেণ্ডছ, তো আজি আপোনালোকৰ মাজলৈ মই লৈছোঁ ধুনীয়া এটা ভিডিঅ'টো প্ৰথম ষ্টাৰ্ট কৰিবলৈ যোৱাৰ আগতে তো কাম এটা আছে। কামটো যে এখন পেজ ল'লে, পেজটো মাৰি লওঁ, তাৰপৰা ধুনীয়া ভিডিঅ' এটা শ্বুট কৰিমগৈ, মানে দেখাম আপোনালোকৰ মাজত ধুনীয়া কাৰেংঘৰত। তো প্ৰথম গৈছোঁ মানে দুদিনমান গৈছোঁ। তো আজি আপোনালোকৰ মাজত এটা ভিডিঅ' বনোৱা নাই, তো ভিডিঅ' বনাবলৈও যাম আৰু আপোনালোকৰ কাৰেংঘৰ দেখাম। তো প্ৰথমতে পেজটো মাৰি লওঁ, পেজ মৰাৰ পাছত আপোনালোকৰ কাৰেংঘৰ দেখাম। তো বোলক পেজ মাৰি লওঁ, তাৰপৰা কাৰেংঘৰ। তো ফাইনেলি গাইজটো আমি এতিয়া কাৰেংঘৰ ভিতৰৰ চিৰিত মানে খোজকাঢ়ি আছোঁ আৰু মানে ওপৰৰ পৰা ভিউটো কেনেকুৱা লাগে তো প্ৰথমতে মই সেই ওপৰৰ পৰা ভিউটো দেখাম। তাৰপৰা আপোনালোকক কেনেকুৱা ধুনীয়া ধুনীয়া জেগা আছে তো সেইবোৰ দেখাম। তো ওপৰৰ পৰা চাওক। গাইজ এতিয়া আমি মানে ওপৰত যাবলৈ বিচাৰিছিলোঁ। চ' ওপৰত নয়নটি মানে প্ৰৱেশ নিষেধ অতি মৰমে থাক ব্লগটো ষ্টাৰ্ট কৰিবলৈ হ'ল দে। চ' এইফালে ফটো শ্বুট চলি আছে, এতিয়া মাৰি আছে আৰু মানে ওপৰত যোৱা নিষেধ দিলে। চ' সেইটো লিখা আছে, কি লিখা আছে আপোনালোকে নিজে মোক কমেণ্ট কৰি জনাব, মই নকওঁ। এইটো আপোনালোকক দিছোঁ কমেণ্ট কৰি জনাবলৈ। বাকী এটা ফটো শ্বুটৰ হওঁতে কাজিয়াও হৈ গৈছে। কিবা খা আজি কেনেকুৱা দিছে, তোমাৰ আজি আহিবি কেনেকুৱা লাগিলে দেখোন চব দিম মই কিন্তু এনেকৈ। তো গাইজ মানে কাৰেংঘৰত প্ৰৱেশ কৰিবলৈ 4খন দুৱাৰ আছে। সেই দুৱাৰ মানে সেই সোমাই অহা দৰ্জা দুখনৰ সিংহ দুৱাৰ বুলি কোৱা হয়। (1792) চনত কাৰেংঘৰটো ক্ষতি হয়। ঘৰটো ওপৰৰ পৰা 5 মহল আছে, তলত 2 মহল আছে আৰু তলাতল ঘৰলৈ যাব প্ৰায় 16 কিলোমিটাৰ দীঘল এটা সুৰংগ আছে তলাতল ঘৰলৈ যাব পৰা। এই সুৰংগ বৰ্তমান বন্ধ হৈ আছে। আমি এতিয়া মানে ছেকেণ্ড খাপত আছোঁ আৰু ইয়াৰ ওপৰত নেক্সট খাপটো আছে। তো আমি ইয়াৰ নেক্সট খাপটোৰ ওপৰতো উঠিম। তো এতিয়া ইয়াৰ অলপ চিনেমাটিক চাই লওক আৰু। জেগাডোখৰ চাই কেনেকুৱা পাইছে কমেণ্ট চমেণ্ট চব কৰিব। চিনেমাটি চবটো চাই কেনেকুৱা পালে চব কমেণ্ট কৰিব। ধুনীয়া জেগা এটা আহিছে, অলপ মানে অলপ ফেচেল দিয়ে। তো সেইখিনিয়ে কথা, বাকীখিনি নকওঁ আৰু আকৌ চাওক চিনেমাটি চাওক ব্লগ। সেই গাইজ, তো ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় মোক কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। তো নতুন এটা ভিডিঅ' লগ পাম পুনৰ। এতিয়ালৈ আহিছোঁ, আকৌ লগ পাম। টিল দেন বি ছেফ এণ্ড ৰাইট জি।